বিজেপি হাটাও কোচ রাজবংশী বাঁচাও এই স্লোগানেৰে আমি বিভিন্ন আমাৰ যিসমূহ অধ্যুষিত অঞ্চল আছে আৰু বিভিন্ন আমাৰ কোচ ৰাজবংশী যিসমূহ আমাৰ ভৰপূৰ আমাৰ জায়গা আছে আমি বিজেপি হাটাও স্লোগানেৰে আমি অব্যাহত ৰাখি দিম। মোৰ নাম সুনাধৰ ৰয়, মই গোটেই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আক্ৰাসু চমুকৈ আক্ৰাসু, মই সাধাৰণ সম্পাদক। মোৰ ঘৰ গোসাইগাঁও। চাওক, প্ৰথমতে আমি গণতান্ত্ৰিক যি আমি আন্দোলন আমি শ্ৰদ্ধা জনাওঁ, সন্মান কৰোঁ, কিন্তু এটা দুখৰ বিষয় আজি কোনো এখন চৰকাৰে কিন্তু আমাৰ যে গণতান্ত্ৰিক আন্দোলনৰ যে সন্মান যে আমি মৰ্যাদা দিব লাগিছিল আমি কিন্তু সেইখিনি পোৱা নাই। আজি বিগত কংগ্ৰেছ চৰকাৰে যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীটোক ভোট বেংক হিচাপে 15টা বছৰ ঠগিলে, আজি কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে একেই পন্থাই অৱলম্বন কৰি আছে। আমি ভাবিছিলোঁ যে কংগ্ৰেছে হয়তো যি ধৰণে ঠগিলে আমাক, বিজেপি চৰকাৰ হয়তো আগন্তুক যিহেতু নতুন চৰকাৰ আহিছে, কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া সমস্যা, যি দাবী পৃথক জনজাতিকৰণ, পৃথক ক্ষমতাবোৰ ৰাজ্য আৰু জনজাতিকৰণ, নিশ্চয় বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে আমাৰ সমস্যাসমূহ সমাধান হ'ব। কিন্তু দুখৰ বিষয় দুটাকৈ কাৰ্যকাল প্ৰায় শেষেৰ পৰ্যায়, কিন্তু আজিৰ তাৰিখতো কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যাই হৈ থাকিল, যি আলোচনাৰ নামত ভেকভানা হৈ থাকিল। আমি কোচ ৰাজবংশী জনগোষ্ঠী বা কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজে কিন্তু বিজেপিৰ প্ৰতি কোনো ধৰণৰ আস্থা নাই। এতিয়াও সময় আছে, যদি বিজেপি চৰকাৰৰ যদি সদ ইচ্ছা আছে, কাৰণ এটা জনগোষ্ঠীক 30টা বছৰ লাগে নেকি? আজি আক্ৰাস হৈ 1990 চনৰ পৰা আজি সংগ্ৰাম কৰি কৰি আজি 30টা বছৰ পাৰ কৰিছে। অনলি এটাহে দাবী, সৰু এটা দাবী, আৰু পৃথক ক্ষমতাবোৰ ৰাজ্যত একচুৱেলি দাবী কৰিব নালাগে। এইটো আমাৰ অধিকাৰ, এটা সময়ত আমাৰ ৰাজ্য আছিল, এইটো আমাক ঘূৰাই দিব লাগে। আজি যিখিনি আমাৰ অধিকাৰ, এটা জাতি জনগোষ্ঠী এটা বাচি থকাৰ অধিকাৰখিনি দিবই লাগিব, এইখিনি সাংবিধানিক সুৰক্ষা, এইখিনি একচুৱেলি দাবী কৰিব নালাগে। আমাৰ যিসমূহ ইণ্টেলেকচুৱেল যিসমূহ আমাৰ বুদ্ধিজীৱী মানুহ আছে, আমাৰ যিসমূহ জ্যেষ্ঠজন আছে, আমি ইতিমধ্যে গোটেইখিনি আমাৰ যিসমূহ ভাগ মানুহ আমাৰ সংগঠন আছে, গোটেইখিনি আমি একত্ৰিতভাৱে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ। অনাগত দিনত যদি আমাৰ অহা 2024 লোকসভা নিৰ্বাচনৰ আগত যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ যদি সমাধান নহয়, আমাৰ যিটো আঙুলিৰ পাৱাৰ নিশ্চয় ইতিমধ্যে ৰাইজে চিন্তা কৰিছে। আৰু বিজেপি চৰকাৰৰ যি ধৰণে চৰম প্ৰতাৰণা, যি ধৰণে মিছলীয়া চৰকাৰ, ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু বিশেষকৈ আক্ৰাস হৈ ইতিমধ্যে বহুতকেইটা এলানি আন্দোলন কাৰ্যসূচী লোৱা হৈছে, গণসমাৱেশে ধৰি হাইৱে ব্লক, ৰেল ব্লক, অসমত বহুতকেইটা আন্দোলন কাৰ্যসূচী লোৱা হৈছে। আৰু বিশেষকৈ অসম চৰকাৰে ভাবিছে নেকি যে কোচ ৰাজবংশী জনগোষ্ঠী এটা সৰু সুৰা জনগোষ্ঠী, বা কোনো ধৰণৰ সিহঁতৰ চেণ্টিমেণ্ট নাই, বা কোনো ধৰণৰ সিহঁতৰ মানে বস্তুখিনি যিটো মানে আন্দোলনৰ যিটো ধাৰা আমাক মানে দাবাই ৰাখিবৰ ইচ্ছা ভাবিছে নেকি? এইটো টোটালি ভুল। আপোনালোকে যিমান চক্ৰান্ত কৰি আমাক ডিভাইড ৰুল পলিচি ইউজ কৰক না কিয়, আমাৰ যিটো অন্তৰ আছে এইটো কেতিয়াও কাঢ়ি ল'ব নোৱাৰে। আৰু বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীয়ে বাৰম্বাৰ কিন্তু আমাৰ আৱেগ অনুভূতিলৈ খেলা কৰি আছে। ইতিমধ্যে ৰাইজে কিন্তু এইটো সজাগ হৈছে। আৰু নিশ্চয় অহা যি আমাৰ লোকসভা নিৰ্বাচন আছে, এই লোকসভা নিৰ্বাচনৰ পূৰ্বে যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ নহয়,